দুৰ্নীতিৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি কৈ অহা ৰাজ্য চৰকাৰখনৰ দিনতে বিভিন্ন প্ৰান্তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি। মৰিয়নীত পঞ্চায়ত প্ৰতিনিধিয়ে কৌশলেৰে লুটি নিলে হিতাধিকাৰী আৱাসগৃহৰ ধন। ভিতৰি ৰংচং বাহিৰে কোৱা ফাটুৰি। মৰিয়নীত কৌশলেৰে হিতাধিকাৰীৰ PMAY ধন আত্মসাৎ। হিতাধিকাৰীৰ ঘৰ আধৰুৱা কৰি ধন লুণ্ঠন পঞ্চায়ত সদস্যৰ। প্ৰথমে চাওক এই দৃশ্য। ৰং কৰা বেৰৰ এটা ঘৰ। ঘৰটোৰ বাৰান্দাত থোৱা হৈছে খৰি। এইবাৰ চাওক এই দৃশ্য। বাৰান্দা থকা পকী বেৰৰ পিছফালৰ এই দৃশ্য। একোৱেই নাই। এইখন ফটোকে দেখুৱাই ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰা দেখুৱাই পঞ্চায়ত প্ৰতিনিধিয়ে বেংকৰ পৰা কৌশলেৰে উলিয়াই নিলে এজন হিতাধিকাৰী PMAY ধন। এই আজব কাণ্ড সংঘটিত হ'ল মৰিয়নীৰ 12 নং পূব লাহিং পঞ্চায়তৰ 7 নং ৱাৰ্ডত। টিংকু ভূমিজ নামৰ এজন হিতাধিকাৰীয়ে লাভ কৰা PMAYৰ অধীনৰ ঘৰৰ নামত আবণ্টিত ধন আত্মসাৎ কৰিলে মনোজ নামৰ এজন ৱাৰ্ড সদস্যই। ল'ৰাটোৰ নামত তো ঘৰখনটো ভালকৈ সম্পূৰ্ণ বনাই দিয়া নাই। মইতো এতিয়া ভঙা ঘৰটোত থাকোঁ আৰু কোনো নাই, মোৰ খিৰিকী বনোৱা নাই, গাঁথনি পূৰা হোৱা নাই, একোৱেই হোৱা নাই। কেনেকৈ থাকিম মই বগান কিনান ঘৰটো। স্বাভাৱিকতে পঞ্চায়তৰ প্ৰতিনিধিয়ে দেখ দেখকৈ কৰা এনে লুণ্ঠন আৰু অনিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। আৰু এই ক্ষেত্ৰত তদন্ত কৰি দোষী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে স্থানীয় লোকে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই বহুত কয় আমাক দুৰ্নীতি নাই, আমুক নাই, ঢেৰ যিটি তেওঁ ঢেৰ বহুত যিটি কৰি উল্টা পোল্টা কৈ থাকে, কিন্তু দুৰ্নীতি মই আমাৰ চেলেঙাত অঞ্চলতে মই পাইছোঁ। মৰিয়নীৰ পৰা সপোন ৰহমান শইকীয়াৰ ৰিপৰ্ট DY365।